হেল্ল' ষ্টুডেণ্ট, তোমালোক সকলোকে সলিউশ্যন লাৰ্ণিং স্পট ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আৰম্ভ কৰিম নৱোদয় বাছনি পৰীক্ষাৰ বাবে লগা গণিত বিষয়ৰ প্ৰথমটো অধ্যায়। অধ্যায়টো হ'ল সংখ্যাৰ প্ৰণালী। এইটো হ'ল আমাৰ 1 নম্বৰ অধ্যায়। এই আমি প্ৰথম অধ্যায়টোত আমি প্ৰথমতে পঢ়িব লাগিব আমি অংক। প্ৰথম আমি কি পঢ়িব লাগিব? অংক। ইয়াত চাবাচোন, ইয়াত অংক মানে দিয়া আছে। অংক মানে কি দিয়া আছে? ইয়াত কোনো সংখ্যা গঠন কৰিবলৈ 10টা চিহ্ন ব্যৱহাৰ কৰে, সেইবোৰক অংক বোলা হয়। মানে কি কৈছে? কোনো সংখ্যা মানে যিকোনো আমি সংখ্যা যদি লিখিব লাগে বা গঠন কৰিব লাগে, তেতিয়া আমাক কি ব্যৱহাৰ হয়? 10টা চিহ্নৰ ব্যৱহাৰ হয়। এই চিহ্নকেইটা কি বুলি কোৱা হয়? অংক বুলি কোৱা হয়। চিহ্নকেইটা কি কি? ক'ৰ পৰা আৰম্ভ হয় চিহ্নকেইটা? 0, 1, 2, 3, 4, 5, 6, 7, 8, 9। কেইটা আছে চিহ্ন? 1, 2, 3, 4, 5, 6, 7, 8, 9, 10। মানে 10টা আছে। মানে এইকেইটা হ'ল আমাৰ অংক। মানে অংক কেইটা আমাৰ? অংক সমান 10টা। মানে আমাৰ অংক কেইটা? 10টা। এই 10টা অংক ব্যৱহাৰ কৰি আমি যিকোনো সংখ্যা যিমান ডাঙৰ সংখ্যা নহওক আমি কি কৰিব পাৰোঁ? গঠন কৰিব পাৰোঁ। মানে কথাটো হ'ল যে সংখ্যা গঠন কৰিবলৈ সদায় আমাক অংকৰ প্ৰয়োজন হয়। এতিয়া মই যিকোনো এটা যদি সংখ্যা লিখোঁ, এই সংখ্যাটো চাবা, আমি কি লিখিলোঁ? এই সংখ্যাটো লিখিলোঁ আমি 12। ইয়াত কেইটা অংক ব্যৱহাৰ হৈছে? দুটা। এটা আৰু এটা। দুটা অংক ব্যৱহাৰ হৈছে নে নাই? মানে এইটো কি হ'ব? 12টো হ'ব দুটা অংকৰে গঠিত সংখ্যা। সেনেকে তিনিটা অংকৰে গঠিত সংখ্যা ৰাখোঁ। এইটো এটা তিনিটা অংকৰে গঠিত সংখ্যা। ইয়াত অংক কেইটা আছে? তিনিটা আছে। 3, 4, 3। হয়নে নহয়? এতিয়া চাবা, যদি আমি অকল 2 লিখোঁ, এইটো কি হ'ব? এইটোতো অংক হয়েই। 10টা অংক থাকে, তাৰে ভিতৰত 2টা অংক, হয়নে নহয়? কিন্তু এইটো আমি সংখ্যা বুলিও ক'ব পাৰোঁ। কিন্তু এইটো সংখ্যা হ'ব, কি সংখ্যা হ'ব এইটো? এটা অংকৰে গঠিত সংখ্যা। কি হ'ব? এটা অংকৰে গঠিত সংখ্যা। বুজি পালানে অংক? এটা কথা মনত ৰাখিবা, অংক আমাৰ 10টা, 0ৰ পৰা 9লৈ। আৰু অংকবিলাক ব্যৱহাৰ কৰিয়ে আমি কি কৰিব পাৰোঁ? সংখ্যা গঠন কৰিব পাৰোঁ। হ'ল? এতিয়া নেক্সট টপিকটো হ'ব আমাৰ সৰ্বনিম্ন আৰু সৰ্বোচ্চ সংখ্যা। এতিয়া সৰ্বনিম্ন সংখ্যাটো মানে কি? সৰ্বনিম্ন মানে হ'ল সৰু আৰু সৰ্বোচ্চ মানে হ'ল ডাঙৰ। এতিয়া এটা অংকৰে লিখিব পৰা সৰ্বনিম্ন সংখ্যাটো, মানে এটা অংকৰে লিখিব পৰা সৰু সংখ্যাটো কিমান? একটো হৈছে আমাৰ এটা অংকৰে লিখিব পৰা আটাইতকৈ সৰ্বনিম্ন সংখ্যা। হ'ল? আকৌ এটা অংকৰে লিখিব পৰা সৰ্বোচ্চ সংখ্যা, সৰ্বোচ্চ মানে হ'ল ডাঙৰ। এটা অংকৰে লিখিব পৰা সৰ্বোচ্চ সংখ্যাটো কিমান হ'ব? 9। হয়নে নহয়? লিখি দিছোঁ মই, সৰ্বনিম্ন মানে হ'ল সৰু আৰু সৰ্বোচ্চ মানে হ'ল ডাঙৰ। ঠিক তেনেদৰে আমি যদি চাওঁ, দুটা অংকৰে লিখিব পৰা সৰ্বনিম্ন সংখ্যাটো কিমান হ'ব? দুটা অংকৰে লিখিব পৰা সৰ্বনিম্ন সংখ্যাটো হ'ব, একটোতো থাকিবই, লগতে এটা 0 লাগিব, মানে 10। হ'ল? আকৌ দুটা অংকৰে লিখিব পৰা সৰ্বোচ্চ সংখ্যাটো কি হ'ব? 9। হয়নে নহয়? আকৌ তিনিটা অংকৰে লিখিব পৰা সৰ্বনিম্ন সংখ্যাটো কিমান হ'ব? 1 আৰু 2টা 0। আকৌ তিনিটা অংকৰে লিখিব পৰা সৰ্বোচ্চ সংখ্যাটো কিমান হ'ব? 3টা 9। ইয়াৰ এটা পেটাৰ্ণ ফ'ল' হৈছে। পেটাৰ্ণটো হ'ল কি? প্ৰথম এটা অংকৰে লিখিব পৰা সৰ্বোচ্চ সংখ্যাটো আৰম্ভ হয় 1ৰ পৰা, এটা অংকৰে। দুটা অংকৰে লিখিব পৰা সৰ্বনিম্ন সংখ্যাটো ক'ৰ পৰা আৰম্ভ হয়? 1টো লাগিবই আৰু 10টো লাগিব। হয়নে নহয়? এতিয়া চোৱা, এটা অংকৰে লিখিব পৰা সৰ্বনিম্ন সংখ্যাটো ক'ৰ পৰা আৰম্ভ হয়? 1ৰ পৰা। হয়নে নহয়?
1ৰ পৰা আৰম্ভ হয় হল আকৌ দুটা অংকৰে এবাৰ দুটা অংক প্ৰথমতে সৰ্বনিম্নতে লিখিম তাৰ পৰা সৰ্বোচ্চটো লিখিম লিখি দিছো ভাগ ভাগ কৰি দিছো এটা অংকৰে লিখিব পৰা সৰ্বনিম্ন সংখ্যাটো কিমান হ'ব 1 আকৌ দুটা অংকৰে লিখিব পৰা সৰ্বনিম্ন সংখ্যাটো কিমান হ'ব 1 আৰু 10 আকৌ তিনিটা অংকৰে লিখিব পৰা সৰ্বনিম্ন সংখ্যাটো কিমান হ'ব এইটো এটা অংকৰে এইটো দুটা অংকৰে এবাৰ তিনিটা অংকৰে চাবা তিনিটা অংকৰে লিখিব পৰা সৰ্বনিম্ন সংখ্যাটো কিমান হ'ব 1 দি কিনে দুটা শূন্য আৰু চাৰিটাৰে লিখিব পৰা কিমান হ'ব চাৰিটা অংকৰে কিমান হ'ব 1 দি কিনে তিনিটা শূন্য মানে ইয়াত প্যাটাৰ্নটো কি যদি আমি সৰ্বনিম্ন সংখ্যাটো লিখিব লাগে এটা অংকৰে সৰ্বনিম্ন সংখ্যাটো হ'ব 1 দুটা অংকৰে সৰ্বনিম্ন সংখ্যাটো কিমান হ'ব 1 আৰু 0 আৰু তিনিটা অংকৰে সৰ্বনিম্ন সংখ্যাটো কিমান হ'ব 1 দুটা শূন্য বুজি পাইছা না তিনিটা অংকৰে লিখিব লাগিলে কি হ'ব এটা 1 থাকিব আৰু দুটা শূন্য থাকিব চাৰিটা অংকৰে লিখিব লাগিলে কিমান হ'ব 1 থাকিব এটা আৰু তিনিটা শূন্য থাকিব ঠিক তেনেদৰে সৰ্বোচ্চ হলে কি হ'ব এটা অংকৰে লিখিব পৰা সৰ্বোচ্চ সংখ্যাটো কিমান হ'ব 9 দুটা অংকৰে লিখিব পৰা সৰ্বোচ্চ সংখ্যাটো কিমান হ'ব দুটা 9 তিনিটা অংকৰে লিখিব পৰা সৰ্বোচ্চ সংখ্যাটো কিমান হ'ব তিনিটা 9 আৰু চাৰিটা অংকৰে লিখিব পৰা সৰ্বোচ্চ সংখ্যাটো কিমান হ'ব চাৰিটা 9 বুজি পাইছা এনে ক্ৰমান্বয়ে বাঢ়ি পাঁচটা লিখিব দিলে পাঁচটা 9 হ'ব বুজি পাইছা না কি লিখিছো আকৌ ইয়াত পাঁচটা অংক সৰ্বনিম্ন লিখিব লাগিলে কিমান হ'ব 1 দি কিনে চাৰিটা শূন্য এইটোৱে বুজি পালা এতিয়া ইয়াত লিখি দিছো ঠিক একেদৰে আমি লিখিব পাৰো যিমান নিদিয়ে গম 10টা লিখিব দিলে 10টা 9 লিখিম আৰু সৰ্বনিম্ন লিখিব দিলে কি লিখিম আমি 1 দি কিনে 9টা শূন্য দিম হল এতিয়া কোৱেশ্চন চাবা এইটো কোৱেশ্চন নৱোদয় পৰীক্ষাত আহিছিল 2016ত ইয়াত কি লিখিব দিছে পাঁচটা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ আৰু সৰু সংখ্যাৰ মাজৰ পাৰ্থক্য এতিয়া পাৰ্থক্য মানে হ'ল বিয়োগ মানে ইয়াত উলিয়াব দিছে কি উলিয়াব দিছে আমাক যে পাঁচটা অংকৰে লিখিব পৰা ডাঙৰ আৰু সৰু সংখ্যাটোৰ মাজৰ পাৰ্থক্য এটা চাবা পাঁচটা অংকৰে লিখিব পৰা ডাঙৰ সংখ্যাটো কিমান এইমাত্ৰ আমি বুজিলোৱে যে পাঁচটা অংকৰে ডাঙৰ মানে সৰ্বোচ্চ হলে কিমান হ'ব 5টা 9 হল 5টা 9 আকৌ পাঁচটা অংকৰে লিখিব পৰা সৰু সংখ্যাটো কিমান হ'ব আমি এইমাত্ৰ শিকিলো যে যদি সৰ্বনিম্ন বা সৰু সংখ্যাটো লিখিব লাগে কি লিখিব লাগিব পাঁচটা অংক সুধিছে প্ৰথমতে 1টো লিখিব লাগিব দি কিনে চাৰিটা শূন্য লগাই দিলে হল ইয়াৰ কি সুধিছে পাৰ্থক্য সুধিছে ইয়াৰ পাৰ্থক্যটো চাও আমি পাৰ্থক্য কিমান হ'ব ইয়াৰ এই দুটাৰ মাজৰ পাৰ্থক্য কিমান হ'ব পাৰ্থক্য মানে বিয়োগ সদায় আমি ডাঙৰ পৰা সৰুলৈ কৰো তাতে ডাঙৰ কোনটো এইটো তাৰ সৰু কোনটো এইটো হয় নহয় এটা বিয়োগ কৰো আমি 9 9 9 9 9 পৰা গেলি 8 হয় নহয় এটা বিয়োগ পাৰ্থক্যটো কিমান হ'ব আমাৰ 8999 মানে অপচন ডি কাৰেক্ট নেক্সট আমি 2 নম্বৰ কোৱেশ্চনটো চাও 2 নম্বৰ কোৱেশ্চনটো কি দিছে তলৰ কোনটো সংখ্যা সৰ্বনিম্ন এটা চাবা এনেকুৱা কোৱেশ্চন কৰিব লাগিলে ইয়াত বিভিন্ন প্ৰকাৰে কৰিব পাৰি প্ৰথম যদি আমি ইয়াত চাও গোটেইটা অপচন চাবা ইয়াত কোনটো সৰ্বনিম্ন মানে কোনটো সৰু সংখ্যা সুধিছে ইয়াত প্ৰথম চাবা ইয়াত প্ৰথম যিটো অংক আছে গোটেইকেইটাতে প্ৰথম অংক কি আছে 7 আছে না নাই 7 আছে এইটোটো 7 আছে এইটোটো 7 আছে এইটোটো 7 আছে এইটোটো 7 আছে যদি গোটেইকেইটা অপচনতে প্ৰথম অংকটো একেই থাকে তেতিয়া সেইটো অংক তোমালোকে নাই বুলি ভাবিবা হল নাই বুলি ভাবিলা এবাৰ দ্বিতীয় অংকটো চাবা এটো কি আছে 4 আছে ইয়াত আছে 1 ইয়াত আছে 9 ইয়াত আছে 5 মানে ইয়াত বেলেগ আছে যদি বেলেগ থাকে তেতিয়া হলে নহব যদি গোটেই কেইটাতে থাকে তেতিয়া হেতু নাই বুলি ভাবিলে হল এতিয়া মানে এই কাৰণে ভাবিব দিছো এতিয়া তোমালোকে পিছৰ তিনিটা অংকৰে গঠিত সংখ্যাটো চালেই হ'ব পিছৰ তিনিটা অংকৰে গঠিত সংখ্যাটো চালে প্ৰথম অপচনত কিমান আছে 413 দ্বিতীয় অপচনত কিমান আছে 130 তৃতীয় অপচনত কিমান আছে 985 চতুৰ্থ অপচনত কিমান আছে 545 মানে এই গিটা চালেই হ'ব এই গিটাৰ ভিতৰত তোমাৰ ক'ব সহজ হ'ল যে কোনটো সৰু আটাইতকৈ সৰ্বনিম্ন কোনটো 130 মানে অপচন কোনটো হ'ব বি নম্বৰ অপচনটো বুজি পাইছা না নেক্সট কোৱেশ্চন চাবা নেক্সট কোৱেশ্চনটো হ'ল আমাৰ তিনিটা অংকৰে লিখিব পৰা সৰ্বোচ্চ আৰু সৰ্বনিম্ন সংখ্যাটোৰ সমষ্টি হ'ব সমষ্টি মানে হ'ল যোগ কি উলিয়াব দিছে আমাক তিনিটা অংকৰে লিখিব পৰা সৰ্বোচ্চ
তিনিটা অংকৰে লিখিব পৰা সৰ্বোচ্চ আৰু সৰ্বনিম্ন সংখ্যাটোৰ সমষ্টি মানে যোগফল উলিয়াব পাৰিছে যে তিনিটা অংকৰে লিখিব পৰা সৰ্বোচ্চ সংখ্যাটো হ'ব কিমান হ'ব আমাৰ সৰ্বোচ্চ সংখ্যাটো হ'ব আমাৰ 3টা 9 আকৌ সৰ্বনিম্ন সংখ্যাটো কিমান হ'ব সৰ্বনিম্ন কিমান হ'ব 1 দি কিনে 2টা শূন্য ইয়াৰ সমষ্টি উদিছে মানে ইয়াৰ যোগফল তে সমষ্টি কিমান হ'ব আমাৰ 9 9 9 1 0 0 যোগ কৰি দিয়া 9 9 9 1 10 কিমান অপচনটো কিমান আছে এইটো আমাৰ ডি নম্বৰ অপচন তে নেক্সট কোৱেশ্চন চাবা 4 নম্বৰ কোৱেশ্চনটো 4 নম্বৰ কোৱেশ্চনত কি সুধিছে দুটা অংকৰে লিখিব পৰা কিমান সংখ্যা আছে এনেকুৱা কোৱেশ্চন ভেৰি ভেৰি ইম্পৰ্টেন্ট এইটো কোৱেশ্চন নৱোদয় পৰীক্ষাত আহিব পাৰে চাবা দুটা অংকৰে লিখিব পৰা কিমান সংখ্যা আছে এটা দুটা অংকৰে আমাৰ কৰ পৰা আৰম্ভ হয় দুটা অংকৰে সৰ্বনিম্ন সংখ্যাটো আমাৰ কিমান 10 তাৰ পিছত 11 12 13 এনেকৈ যায় কিমানে লৈ যায় 99 মানে দুটা অংকৰে লিখিব পৰা সংখ্যা কিমানটা আছে ইয়াত হিসাব কৰিলে যদি আমি যিমানটা হয় সিমানটা সুধিছে কিমানটা আছে মানে 10 এইটো এটা এইটো দুটা এইটো তিনিটা চাৰিটা এনেকৈ হিসাব কৰিলে কিমান টাইম লাগিব সময় লাগিব তে হিসাব কৰিবতো আমি নোৱাৰিম এটা 99 লৈকে মানে কিমানটা সংখ্যা আছে সেইটো সুধিছে এতিয়া আমি কেনেকৈ উলিয়াম এনেকুৱা অংক উলালে চাবা ট্ৰিকটো হ'ল প্ৰথমতে দুটা অংকৰে লিখিব পৰা ডাঙৰ সংখ্যাটো প্ৰথমতে দুটা অংকৰে লিখিব পৰা ডাঙৰ সংখ্যাটো লিখিবা কিমান হ'ব ডাঙৰ সংখ্যাটো 99 তাৰ পিছত 2 ৰ পৰা 1 এটা কম কৰি দিবা মানে 2 ৰ পৰা 1 গলে কিমান 1 এবাৰ লিখিবা এটা অংকৰে লিখিব পৰা ডাঙৰ সংখ্যাটো এটা অংকৰে লিখিব পৰা ডাঙৰ সংখ্যাটো এটা অংকৰে লিখিব পৰা ডাঙৰ সংখ্যাটো কিমান 9 এতিয়া দুইটাৰ পৰা কি কৰিবা পাৰ্থক্য দুইটা কি কৰিবা বিয়োগ কৰি দিবা ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিবা মানে 99 ৰ পৰা 9টো বিয়োগ কৰিবা কিমান হ'ব বিয়োগ কৰিলে 0 আৰু 9 মানে কিমানটা সংখ্যা আছে এতে কিমানটা সংখ্যা আছে আমি হিসাব কৰিলে কিমান সময় গ'ল হয় মানে ইয়াত কিমান কম সময়ৰ ভিতৰত হৈ গ'ল মানে কিমানটা সংখ্যা আছে 90টা অপচন কোনটো হ'ব সি নেক্সট এইটো 5 নম্বৰ কোৱেশ্চনটো সেম 4 নম্বৰ কোৱেশ্চনৰ নিচিনা মানে 4টা অংকৰে লিখিব পৰা কিমান সংখ্যা আছে আমি এটো কেনেকৈ কৰিম প্ৰথমতে 4টা অংকৰে ডাঙৰ সংখ্যাটো কিমান হ'ব 4টা 9 হয় নহয় তাৰ পিছত আমি কি লিখিম 3টা মানে 4 ৰ পৰা 1 কৰিম 4 ৰ পৰা 1 বিয়োগ কৰিম মানে 3টা অংকৰে সংখ্যাটো কিমান হ'ব 3টা অংকৰে লিখিব পৰা ডাঙৰ সংখ্যাটো 3টা 9 এই দুইটা কি কৰিবা পাৰ্থক্য উলিয়াবা পাৰ্থক্য কিমান হ'ব 9 9 9 9 9 9 পাৰ্থক্য উলিয়াই দিয়া 0 0 0 0 মানে কিমানটা আছে 4টা অংকৰে লিখিব পৰা কিমান সংখ্যা আছে কিমান আছে আমাৰ কি বলে 9000 এটা অপচনত আছে না আছে অপচন বি এতিয়া আজি ক্লাসটো ইয়াতে সামৰিলো কেনে লাগিছে জনাবা কমেন্ট সেকশনত বাকি সকলোকে ধন্যবাদ জনাইছো থ্যাংক ইউ